Hi friend, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু ভিডিঅটো আজি আৰম্ভ কৰিছো মৰ্নিং ৰাতিপুৱা গতিকে আমাৰ এতিয়া নতুনকৈ যেহেতু শেৱালি ফুল আছে বহুত ভাল লাগে শেৱালি ফুল ঘৰতে আছে আৰু ভেবেৰী লতা সকলোবিলাক ঘৰতে আছে আৰু ঘৰতে মাছ মাৰিছে যেহেতু আজি কাৰণে দেখুৱাম আৰু অনলাইনত দুটা বস্তু আনিছো হেতু দেখুৱাম আজি ভিডিঅটো ষ্টাৰ্ট কৰি লৈছো আপোনালোকে চাই যাব ভিডিঅটো ইয়া শেৱালি ফুল বুটলিছো ঘৰৰ ভেবেলী লতা বুটলিছো হচিছো আৰু নৰসিংহ পাত বনাম শেৱালি ফুল লিছে সৰি আছে ঘৰতে নৰসিংহ পাত ভেবেলী লতা চবতে পাম আগচাইডে পিছচাইডে ভেবেলী লতা ইয়াৰ ৰাতিপুৱা দেখিছে গোটেইখিনি মেলা হৈ আছে মেলা গোটেইখিনি ৰেডি কৰি ল'ব লাগিব তাৰ পিছত এই ভেবেলী লতা পিচি লৈছো শেৱালি ফুল আনি ধুই থৈছো সব ৰেডি দিনটো কুটি আছো শেৱালি ফুল সব ৰেডি কৰি লৈছো বনাবলৈ মাছৰ মাথা দি বনাম এইখিনি এইখিনি ভেবেলী লতা সব দি লৈছো হালধি নিমখ জিৰা গুড়ি ইয়া বাছি দিলে আমাৰ ধানী বাইদেৱে এয়া মাছ ভাজি আছো কলডিল সানি থৈছো তেল নিমখ হালধি এয়া ৰেডি কৰি দিওঁতেহে বহুত টাইম লাগে নহয় জানো বনাওঁতে খাওঁতে পটককৈ হৈ গৈছে ৰেডি কৰি বনাওঁতে বেছি টাইম নালাগে কিন্তু ৰেডি কৰোঁতে অলপ টাইম লাগে নহয় বাৰু পূৰা ফুটিছেও ভেবেলী তৰকাৰী তেল মাৰি দিম নহৰু দি বনাই আছো নহয় তাৰমানে খাওঁতে পিটিককৈ হয় সদায় বনোৱা খোৱা হয়নে কাম একেসোপা কামকে ৰাতিপুৱাৰ পৰা সদায় সকলোৱে চাগে কৰিয়ে থাকে নহয় আৰু মাছখিনি ইয়াত দি দিলোঁ ধুনীয়াকৈ চলি আছে এতিয়া ভেবেলী তৰকাৰীখিনি 10-15 মিনিটমান উতলাব লাগিব তেতিয়াহে সোৱাদটো আহিব ভাল লাগিব সেইটো কিন্তু লেতেৰা নহয় দেই ক'লা কিন্তু কিয় এইটো নেযায় নাজানো আৰু এইখিনি তেলখিনি লৈ লৈছোঁ তাত এতিয়া পিঁয়াজ আৰু জলকীয়া নহৰুখিনি দি দিম শেৱালি ফুলৰ সেইখিনি জিৰা গুড়ি আৰু জালুকৰ গুড়ি এনেকৈ চব দি দিব পাৰে দি দিছোঁ মই আৰু নিদিলেও নিদিব পাৰে এইখিনি ধুনীয়াকৈ হৈ গ'ল আৰু এনেকৈ বনাই খাই চাব এয়া আমাৰ কলডিলৰ ভাজি এয়া সকলো ঘৰৰ বস্তু ঘৰুৱা বস্তু এসাঁজ খালোঁ আমি সকলোৱে কোৱা খাম এতিয়া কোৱা নাম ইতি ভেবেলী লতা এই আমাৰ গোসাঁই খাইছে ভাল লাগিছেনে ভাল লাগিছে
কি মানে এতিয়া খোৱাটো দেখুৱাব লাগে ভিডিঅ'টো কৈ আছে মা ভিডিঅ' কৰা ন ভাল লাগিছেনে এতিয়া সকলোৱে লৈ ল'ম ভাত খাই দিম ন মামু খোৱা মামু খোৱা ধুনীয়া নে ধুনীয়া লাগিছে বোলে খাই ন এতিয়া হৈ গ'ল ভাত খাম তাতে ফুল সকলোবিলাক ধুনীয়া আছে ভাত মানে মই বস্তু এটা দেখুৱাম কাৰণে দেখক আৰু দেখুৱাবলৈ পোৱা নাই বিহু দিনা আহিলে তো ব্লাউজৰ পিচ 200 কিমান টকা আছিল 250 টকা সেইটো ভালেই আহিছে কিন্তু আৰু তেৱা এখন আনিছোঁ আপোনালোকক চাওক এখন 200 টকা আছে মাত্ৰ বহুত ধুনীয়া হয় দোচা পানী পিঠা এনেকৈ বনাবলৈ আনিছিলোঁ আজি এইখিনি বস্তু থলুৱা বস্তু আপোনালোকক বনাই দেখুৱালোঁ আৰু এইকেইটা বস্তু দেখুৱালোঁ দুটা বহুত কমতে পাইছোঁ সেইকাৰণে দেখুৱাইছোঁ আপোনালোকেও যদি ইচ্ছা কৰে ল'ব পাৰিব ফ্লিপকাৰ্টৰ পৰা লৈছোঁ বহুত কম দামতে পাইছোঁ আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰিব কেনেকুৱা পাইছে আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'লে মই আৰু এনেকুৱা নতুন ভিডিঅ' দিলে আপোনালোকে পাই থাকিব অ'কে বাই বাই